guys, welcome back to my channel. মই প্ৰিয়ংকা পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। So first of all, happy new year guys. আশা কৰো এই বছৰটো আপোনালোকলৈ বহুত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। মই এই ভিডিঅ'টো বনাইছো মই মোৰ কিছুমান কথা শ্বেয়াৰ কৰিবলৈ যে মোৰ 2022 কেনেকুৱা গ'ল। 2020 মই বহুত প্লেনিং কৰি প্লাই ষ্টাৰ্ট কৰিছিলো। মই ভাবিছিলো যে বহুতখিনি বস্তু মই 2020 এচিভ কৰিম কাৰণ আপোনাৰ 2019 চাব গ'লে মই লাইফত একো কৰা নাছিলো, জাষ্ট অফিচ গৈছিলো, অফিচৰ পৰা আহিছিলো আৰু শুইছিলো। তাৰ বাহিৰে মই একো কৰা নাছিলো। সো মই ভাবিলো 2020 মই বহুতখিনি কাম কৰিম, যাৰ এটা মই লিষ্ট বনাইছিলো। কিন্তু আপোনাৰ কি হ'ল, মাৰ্চত আপোনাৰ লকডাউন হৈ গ'ল। লকডাউন হোৱাৰ লগে লগে প্ৰথম 1 মান্থটো মানে বহুত টেনশ্যন হৈছিলে কাৰণ মা অকলে আছিলে অসমত আৰু ভয় লাগিছিলে কাৰণ আপোনাৰ সেই টাইমখিনি তেনেকুৱা আছিলে ভয় কৰিবলগীয়া। তো মই ভাবিলোঁ যে মই যিখিনি লিষ্ট বনাইছিলোঁ যে মোক এইখিনি বস্তু মই 2020 কৰিম, মই ভাবিলোঁ যে ভয় খাই বহি থাকি লাভ নহ'ব। মই যিটো হ'ব লাইফত সেইটোতো আমাৰ কণ্ট্ৰল নাই, কিন্তু আমি যিটো কৰিব বিচাৰিছোঁ, যিটো আমি এচিভ কৰিব বিচাৰিছোঁ সেই বস্তুটোৰ ওপৰত আমাৰ কণ্ট্ৰল আছে। তেনেকৈ ভাবি মই ষ্টাৰ্ট কৰিলোঁ। মই যিটো কাম কৰি আছিলোঁ সেই কামটোৰ ওপৰত আপোনাৰ চাৰ্টিফিকেশ্যন কৰিবলৈ বাকী আছিলে আৰু সেই চাৰ্টিফিকেশ্যনটো কৰিবলৈ গ'লে আপোনাৰ বহুত পঢ়িব লাগে। তাৰপিছত মই পঢ়া ষ্টাৰ্ট কৰিলোঁ। প্ৰথম চাৰ্টিফিকেশ্যনটো মই কমপ্লিট কৰিলোঁ আপোনাৰ জুলাইত। তাৰপিছত মই ছেকেণ্ড চাৰ্টিফিকেশ্যনটো কমপ্লিট কৰিলোঁ আগষ্টত। তাৰপিছত মই বহুত ভাল এটা প্ৰজেক্ট পালোঁ আৰু মানে যেনেকুৱা ভগৱানৰ কৃপাত যেনেকুৱা প্ৰজেক্ট মই বিচাৰিছোঁ, যেনেকুৱা কাম মই বিচাৰিছিলোঁ মই তেনেকুৱাই পালোঁ। সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট আছিলে। ছেকেণ্ডটো হ'ল যে মোৰ ইউটিউব চেনেল খোলাৰ বহুত ইচ্ছা আছিলে। মই 2018 পৰাই বিচাৰি আছিলোঁ, কিন্তু মই ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ কাৰণ অফিচত আপোনাৰ ক'বলৈ গ'লেহে 9 আৱাৰ্ছ, কিন্তু আপোনাৰ 11 to 12 আৱাৰ্ছ হৈয়ে যায় অফিচত। তাৰপিছত আৰু ভাগৰ লাগে, দিনটো আপোনাৰ সেই অফিচত থকা যায় আৰু ৰাতিটো আপোনাৰ আহি পেলাই শুই যোৱা যায়, আকৌ ৰাতিপুৱা উঠি পেলাই অফিচ গুচি যাওঁ। তেনেকৈ দিনবোৰ গৈ আছিলে। কিন্তু যেতিয়া ৱৰ্ক ফ্ৰম হোম ষ্টাৰ্ট হ'ল তেতিয়া মই ভাবিলোঁ যে নাই, এইটোৱে বেষ্ট টাইম হয় ইউটিউব চেনেল খোলাৰ। তাৰপিছত মই ইউটিউব চেনেল খুলিলোঁ। থাৰ্ড হ'ল যে মোৰ কুকিং কৰি ভাল লাগে বহুত। আগতে মই কথাটো গম পোৱা নাছিলোঁ। মোৰ যেতিয়া অফিচ কলেজততো মই গেছো জ্বলাব পৰা নাছিলোঁ। মই ফোন কৰি পেলাই সুধোঁ টাইম লাগে আলু বইল কৰিবলৈ, ভাত কেনেকৈ বনায় সেই, কাৰণ মই সৰুৰে পৰা হোষ্টেলত আছিলোঁ আৰু আপোনাৰ যেতিয়া ঘৰত যাওঁ মই পাকঘৰত সোমায়ো নাপাইছিলোঁ কাৰণ মায়ে বহুত ভাল খোৱা বনায়। গতিকে মায়ে যদি ইমান ভাল বনায় আৰু মই কিয় এক্সপেৰিমেণ্ট কৰিব যাম, মোৰ সেই থিংকিংটো আছিলে। কিন্তু তাৰপিছত অফিচ জইন কৰাৰ পিছত মোৰ সেই থিংকিংটো লাহে লাহে চেঞ্জ হ'ল। তাৰপিছত মই ষ্টাৰ্ট কৰিলোঁ আৰু এই লকডাউনত মই বহুতখিনি টাইম পালোঁ মানে নতুন নতুন ধৰণৰ বস্তুবোৰ এক্সপেৰিমেণ্ট কৰিবলৈ। তাৰপিছত বহুতখিনি ইম্প্ৰুভ হ'ল মোৰ। তাৰপিছত মই মোৰ নিজৰ কুকিং চেনেলো খুলিলোঁ ইউটিউবত। সেইটো এটা হ'ল মোৰ আন এটা এচিভমেণ্ট। পিছৰটো হ'ল ড্ৰাইভিং শিকা। মাৰ বহুত ইচ্ছা যে মই ড্ৰাইভিং শিকোঁ। তাৰপিছত মই শিকিলোঁ হয়, কিন্তু আপোনাৰ ইয়াত গাড়ী নাই, গতিকে প্ৰেক্টিচ কৰিব নোৱাৰোঁ। মানে হাতটো কেনেকৈ মানে আপুনি যিমান প্ৰেক্টিচ কৰিব সিমান আপোনাৰ বস্তুবোৰ ভাল হয়। গতিকে মই ইয়াত জাষ্ট শিকি পেলাই বহি আছোঁ, প্ৰেক্টিচ কৰিব পৰা নাই। সেইটো এটা প্ৰব্লেম। ঘৰত গ'লে প্লেন কৰি আছোঁ যে কেইদিনমান কণ্টিনিউৱাছলি আকৌ চলাম। মোৰ খুৰা এজনে শিকাইছিলে, বহুত ভাল শিকাইছে খুৰাজনে। বহুত কম দিনতে মোক বহুতখিনি শিকাই। লাষ্টটো হ'ল যে মই ৱেইট গেইন কৰিছোঁ। একচুৱেলি মোৰ কাৰণে এইটো বহুত ডাঙৰ এচিভমেণ্ট কাৰণ মোৰ 39 কিলো আছিলে। 39ৰ পৰা 47ৰ যিটো জাৰ্ণি আছিলে ইজি নহয়। 2019 নৱেম্বৰত মই জিম জইন কৰিছিলোঁ। তাৰপিছত সেই 4 মান্থলৈকে মই 45 কিলো হৈ গৈছিলোঁ। তাৰপিছত আপোনাৰ লাহে লাহে মোৰ ৱেইটটো বাঢ়িব লগা হ'ল লকডাউন হৈ যোৱাৰ পিছত। তাৰপিছত মই এই 2020 নৱেম্বৰত আকৌ ভাবিলোঁ যে মই আকৌ জিম জইন কৰিম কাৰণ ফিট থকাটো বহুত ইম্পৰ্টেণ্ট। আপুনি শকত নে ক্ষীণ সেইটো মেটাৰ নকৰে। মই ফিটনেছৰ ওপৰত বহুত গুৰুত্ব দিয়া ষ্টাৰ্ট কৰিলোঁ। ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, আগতে মই নৱোদয়ত আছিলোঁ মই নৱোদয়ৰ ষ্টুডেণ্ট হয় আৰু নৱোদয়ত আপোনাৰ ফ্ৰীতে ইমান ভাল ভাল বস্তু শিকাইছিলে আমাক। ফ্ৰীতে আগতে এক্সাৰচাইজ কৰাই, য়োগা শিকায় আৰু মই তেতিয়া ইমানেই মানে লেজি আছিলোঁ। মই বহুত পাল মাৰিছিলোঁ, বহুত বেছি পাল মাৰিছিলোঁ। এতিয়া মই ইয়াত পইচা দি শিকি আছোঁ আৰু তেতিয়া মই ফ্ৰীতে পাইছিলোঁ, ইমান ভাল ছাৰ্ভিচ আৰু মই কৰা নাছিলোঁ। গতিকে যদি নৱোদয়ৰ কোনোবা ষ্টুডেণ্টে চাই আছা, তোমালোকে যিখিনি সুখ সুবিধা পাইছা সেই সুখ সুবিধাখিনি কিন্তু বহুত বেছি অমূল্য হয়। গতিকে তোমালোকে যিবোৰ মানে ৰুলছ এণ্ড ৰেগুলেশ্যন আছে ফ'ল' কৰিবা। আমি যিটো মানে ভুল কৰিছিলোঁ সেই ভুলটো নকৰি। চ' মোৰ এনেকেই গ'ল 2022।